নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল TN ব্লগলৈ আকৌ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটি আকৌ নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ভিডিঅ' মানে এটি কবিতা পাঠ কৰি, কবিতাটি জুবিনদাৰ নামতেই উৎসৰ্গিত কৰিছোঁ। আকৌ এটি কবিতা লিখিছিলোঁ জুবিনদাৰ নামত। জুবিনদা কোন আছিলে সেইটো ক'ব আৰু সকলোকে নালাগেই। আমাৰ কাৰণে এজন ভগৱান, সেইটোৱে জানো। বেলেগ আৰু তেওঁ গায়ক আছিলে, অভিনেতা আছিলে, পৰিচালক আছিলে, এইবোৰতকৈ এটাই শব্দতে প্ৰকাশ কৰিছোঁ, তেওঁ আমাৰ কাৰণে এজন ভগৱান, যাক আমি এতিয়া সদায় পূজা কৰোঁ। তেওঁ যি শ্মশানত ৰাখিছিল তাত আজি মন্দিৰ হৈ গৈছে, সকলোৱে পূজা কৰিব লৈছে, কাৰণ তেওঁক সকলোৱে ভগৱান বুলি মানি লৈছে এতিয়া, আৰু আমিও মানি লওঁ। আৰু সেই ভগৱানৰ ন্যায় কেতিয়া পাব সেইটো হয়তো এটা ডাঙৰ কুৱেশ্যন মাৰ্ক, এটা বিগ কুৱেশ্যন মাৰ্ক। কিন্তু আমাক ন্যায় লাগিবই, আৰু প্ৰশাসনৰ ওপৰতো আমাৰ ভৰসা আছে, তেওঁলোকে নিশ্চয় ন্যায় দিব এটা সময়ৰ অপেক্ষাত সকলো অসমবাসী। তো আহক আমি কবিতাটি অকণমান পাঠ কৰি শুনাওঁ। শিৰোনামা মৰমৰ জুবিনদা। সকলোকে কন্দুৱাই আঁতৰি গ'লা জুবিনদা। অসমবাসী এতিয়া নিস্তব্ধ হৈ পৰিছে, শোকত বলীয়া প্ৰতিটো আত্মা ভাষাহীন। জুবিনদা, তোমাৰ প্ৰতিটো গানত বিচাৰি পাইছিলোঁ বেদনা ভৰা আনন্দময় ৰোমান্টিকতাবাদৰ এটি সপোন। তোমাৰ হৃদয়স্পৰ্শী সুৰৰ জৰিয়তে জনগণৰ হৃদয়ত বোৱাইছিলা একাজলি মৰমৰ নিজৰা। আজি তুমি গুচি গ'লেও আমাৰ মাজত সদায় তোমাৰ গীতবোৰ থাকি যাব এটি স্ফটিক স্বৰূপ চিৰযুগমীয়া হৈ। এতিয়া জিৰণি লওক, তোমাৰ সংগীত জীয়াই আছে, জীয়াই থাকিব আৰু জীয়াই ৰাখিম। চিৰকৃতজ্ঞ অসমবাসী তোমাৰ চৰণত। তোমাৰ যাত্ৰা কেৱল সংগীত নহয়, ই এক বিপ্লৱ নতুন অসমীয়া প্ৰজন্মৰ। তোমাৰ সৃষ্টিত আপ্লুত আজি অসমবাসী, প্ৰতিজন অসমীয়া আত্মাত অমৰত্ব হৈ বিৰাজমান তোমাৰ সৃষ্টিৰাজি। জাতি ধৰ্ম নিৰ্বিশেষে ওলাই আহিছে তোমাক একাজলি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবলৈ, আত্মাৰ চিৰশান্তিৰ কামনাৰ অৰ্থে। তাৰে কামনাৰে জুবিনদা, ৰিয়েলি মিছ ইউ। মানে আছিলে কবিতাটি, বহু দীঘলীয়া নহয়। ইয়াৰ আগতে এটা কবিতা জুবিনদাৰ ওপৰত লিখিছিলোঁ, সৰুসজাত লৈ আহিছিলে, তেতিয়াও আমিও চাব গৈছিলোঁ। সেই দিনটো হয়তো আমাৰ যেতিয়ালৈকে আমাৰ স্মৰণ শক্তি থাকে, তেনেকৈ জুবিনদা আমাৰ হৃদয়ত হওক, মনত হওক, আত্মাত হওক, সকলোতে বিৰাজমান হৈ থাকিব। কৈ আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। লাইক কৰিব, পাৰিলে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।